কেন্দ্ৰীয় বাঘ উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে আৰু এই কছাৰী উৎসৱৰ প্ৰথম কাৰ্যসূচীৰ উদ্বোধন তাক মোক মাতি আনিছিলে। নাম্বাৰ বলা নাই আজি আমি প্ৰায় মানে নেৰানেপেৰা বৰষুণকো নেওচি প্ৰায় এক মাহ ধৰি আমি ইয়াত আমাৰ যিখিনি প্ৰিপাৰেশ্যনটো আমি কৰি আছিলোঁ আৰু আজি আজি মানে 5 বহাগ হ'ল 5 আৰু 6 বহাগ শৰণীয়া জনগোষ্ঠীৰ যিটো বাঘ গোহাঁই উৎসৱ 6 তাৰিখে পালন কৰা হয় আৰু এই হিচাপে দুদিনীয়া কাৰ্যসূচীৰে এইবেলি বাগানপাৰাৰ যিটো ভাস্কৰজ্যোতি গাৰ্লছ হাইস্কুলৰ প্ৰাংগণত এটা ইয়াত খেলপথাৰ আছে। এই খেলপথাৰত শৰণীয়া কছাৰী সমন্বয় ক্ষেত্ৰত নামাকৰণ কৰি ইয়াত মানে দুদিনীয়া যি বাঘ গোহাঁই উৎসৱ ইয়াত উদযাপন কৰা হৈছে আৰু আজি প্ৰথম দিনা যিখিনি কাৰ্যসূচী ইতিমধ্যে সুকলমে আমাৰ সমাপ্তি হ'বলৈ প্ৰায় 2-3টা কাৰ্যসূচী আৰু বাকী আছে আৰু অহাকালি এই যি বাঘ গোহাঁই উৎসৱ এই বাঘ গোহাঁই উৎসৱৰ সংগতি ৰাখি বিভিন্ন অঞ্চলৰ পৰা আমাৰ বিটিআৰ অঞ্চল তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বাঘ গোহাঁই উৎসৱক মানে শৰণীয়া জনগোষ্ঠী তথা অন্যান্য জনগোষ্ঠীৰ সহযোগত বাঘ গোহাঁইটো ইয়াত মানে আদৰণি জনোৱা হ'ব আৰু নিশ্চয় এই যিখিনি বাঘ গোহাঁই উৎসৱ বা বাঘ গোহাঁইটো ৰখাৰ কাৰণে ইতিমধ্যে আমাৰ যি প্ৰস্তুতিটো ইয়াত সম্পূৰ্ণ হৈছে। ইয়াত মূল ৰভা, ইয়াত যি অতিথিশালা, ইয়াত বাঘ গোহাঁই যিটো মানে গোহাঁই ঘৰ সকলো আমাৰ যিখিনি প্ৰস্তুতিটো সম্পূৰ্ণ কৰি আমি ইতিমধ্যে উদ্ঘাটন কৰা যি কাৰ্যসূচী আমি সমাপ্ত কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াত দেখিছোঁ যে এই বাগানপাৰা অঞ্চলত যিখিনি ওচৰে পাজৰে যিখিনি জাতি জনগোষ্ঠী আছে এই জাতি জনগোষ্ঠীৰ লোকে ইয়াত সম্পূৰ্ণৰূপে ইয়াত সহায় সহযোগিতা কৰিছে আৰু আজি যিখিনি কাৰ্যসূচী ইয়াত অকল মানে এই উদ্ঘাটন কাৰ্যসূচীৰ বাহিৰেও ইয়াত মানে বিভিন্ন ইয়াত মানে শৰণীয়া জনগোষ্ঠীৰ যি মানে মাছ মৰা যি নৃত্য এই মাছ মৰা নৃত্য ইয়াত প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব আৰু কিছু সময় পিছত এই যি মানে মাছ মৰা যি নৃত্য এই মাছ মৰা নৃত্যৰ কিছু সময়ৰ পিছত ইয়াত অনুষ্ঠিত হ'ব আৰু অহাকালি এই বাঘ গোহাঁই উৎসৱৰ লগত সংগতি ৰাখি ইয়াত এটা মুকলি সভা ইয়াত অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাত ইতিমধ্যে এই সময়লৈকে আমাৰ যিখিনি আমি অতিথি আমি নিমন্ত্ৰণ দিছোঁ যে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আমাৰ বাক্সা জিলাৰ গাৰ্জেন মন্ত্ৰী তথা অসমৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ শিক্ষা তথা ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ যি মন্ত্ৰী অসমৰ সন্মানীয় ৰণোজ পেগু ডাঙৰীয়া আৰু ইয়াৰ উপৰিও ইয়াত যিখিনি বিধায়ক আৰু ইয়াত MCLA আমাৰ বিটিআৰৰ EMসকল ইয়াত অহাৰ কাৰণে আমাক ইতিমধ্যে আজি সময়লৈকে তেখেতসকলে নিশ্চিন্ত আমাক কৰিছে। তো দেখিছোঁ যে অহাকালি যি মুকলি সভা এই মুকলি সভাত নিশ্চয় সকলো আলহী আমাৰ নিমন্ত্ৰিত আলহীসকল ইয়াত অংশগ্ৰহণ কৰিব আৰু নাই কমেও আমাক অভ্যৰ্থনা মূল কমিটিয়ে জনোৱা হিচাপত ইয়াত 25,000 পৰা 30,000 মানুহ ইয়াত সমাগম হ'ব আৰু এই 25-30,000 মানুহক আপ্যায়ন কৰাৰ কাৰণে ইতিমধ্যে আমি অভ্যৰ্থনা কমিটিয়ে প্ৰস্তুতি চলাইছোঁ আৰু ইয়াত বেছি উৎসাহটো দেখা পাইছোঁ যে এইবেলি জনগোষ্ঠীয় সংগঠনবিলাকে হয় আমিও সকলোৱে জানো কাৰণ আমিও এই অঞ্চলতে বসবাস কৰোঁ। আমাৰ ওচৰে পাজৰে শৰণীয়া জনগোষ্ঠীৰ লোক আছে আৰু শৰণীয়া জনগোষ্ঠীৰ যিখিনি সংগঠন সেইবিলাকৰ লগতো আমি প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ আৰু ইয়াত দেখা পাইছিলোঁ যে বিগত সময়ত বাঘ গোহাঁই উৎসৱৰ যি বাঘ গোহাঁই উৎসৱ 6 বহাগ এই 6 বহাগটো চৰকাৰী বন্ধ ঘোষণা কৰাৰ কাৰণে তেখেতসকলে দাবী জনাই অহাটো আমিও পৰিলক্ষিত হৈছিলোঁ কিন্তু এইবেলি প্ৰমোদ বড়ো নেতৃত্বাধীন যি বিটিআৰ চৰকাৰে 6 বহাগটো সীমিত বন্ধ হিচাপে ঘোষণা কৰিছে আৰু তেখেতসকলে সেই শৰণীয়া জনগোষ্ঠী জাতীয় সংগঠনবিলাকে শৰণীয়া জনগোষ্ঠীৰ যিখিনি সাধাৰণ লোকসকলে ইয়াত উৎসাহ উদ্দীপনাটো আমি দেখা পাইছোঁ আৰু নিশ্চয় এইবেলি ইয়াত যিখিনি মানে অংশগ্ৰহণটো নিশ্চিন্তভাৱে মানে যিখিনি মানে বতৰকো নেওচি হ'লেও ইয়াত অংশগ্ৰহণ কৰিব
আৰু আজি আমি দেখিছোঁ যে বিগত 25-30 দিন ধৰি ইয়াত নেৰানেপেৰা বৰষুণ দি আছে, কিন্তু আজি প্ৰথম দিনা ইয়াত ফৰকাল বতৰ আমি দেখিছোঁ। তো অহাকালি নিশ্চয় বতৰ যদি এনেকৈ থাকে বা এনেকুৱা থাকে তেতিয়া নিশ্চয় সকলো ইয়াত অংশগ্ৰহণ কৰিব আৰু সকলো স্তৰৰ পৰা ইয়াত সহায় সহযোগিতাটো আমি দেখা পাইছোঁ। আৰু শেষত মই এটা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে প্ৰথমৰ পৰা যেনেকৈ প্ৰচাৰ মানে অসমৰ চুকে কোণে ভাৰতৰ চুকে কোণে যিখিনি প্ৰচাৰ আপোনালোকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই বাঁহ গোঁসাই উৎসৱটো মানে প্ৰচাৰ চলাই আছে, তো অহাকালিও আপোনালোকে ইয়াত অংশগ্ৰহণ কৰি এই যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীটো প্ৰচাৰ চলাব মই এটা আশা ৰাখিছোঁ আৰু আপোনালোককো মই অনুৰোধ জনাইছোঁ। আৰু নিশ্চয় আমি এই দুদিনীয়া যি কাৰ্যসূচী এই কাৰ্যসূচীটো আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। পোনপ্ৰথমে মই ৰঙালী বিহু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু বাঁহ গোঁসাই উৎসৱৰ আলম লৈ সকলোকে শুভেচ্ছা জনাইছোঁ। সঁচাকৈ ক'ব লাগিব আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ইয়াত ধৰ্মীয় কছাৰীসকল বাঁহ গোঁসাই উৎসৱ পালন কৰিবলৈ গৈ আছে আৰু দেখিছোঁ প্ৰাকৃতিক দুৰ্যোগৰ লগত তেখেতসকলে মানে যুদ্ধ কৰিবলগীয়া হৈছে। আজি 25 দিন এমাহ যি বৰষুণ নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত তেখেতসকলৰ ষ্টেজবোৰ দুবাৰকৈ ভাঙি গৈছে যদিও তেখেতসকলে অভিযোগভাৱে যুক্তিদেহী মনোভাৱেৰে যি কাম কৰি কেনে আজি ষ্টেজবোৰ সাজি উলিয়াইছে আৰু তেখেতসকলক ধন্যবাদ দিব লাগিব। তাৰ বাদে আমাৰ ইয়াতে যি ৰিচিপশ্যন কমিটিৰ প্ৰেচিডেণ্ট আমাৰ বিদ্যালয়ৰ অধ্যক্ষ কাজিৰাম বড়ো, তেখেতে যি নেতৃত্ব বহন কৰিছে তাক শলাগ ল'ব লাগিব। মই ভাবিছোঁ যে বাঁহ গোঁসাই উৎসৱৰ যি দুদিনীয়া কাৰ্যসূচী এই দুদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সকলো কাৰ্যসূচী যাতে সম্পূৰ্ণ হৈ যায়। অহাকালি আপোনালোক জানে ইয়াতে বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আহিব, অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া আহিব আৰু বহুতো অতিথি ইয়াত আমন্ত্ৰিত কৰা হৈছে। এই আলহীবোৰ আহি কেনে কালি বাঁহ গোঁসাই উৎসৱৰ যিখিনি আমেজ সেইটো ল'ব। আৰু মই ভাবিছোঁ যে অহাকালি যিহেতু আমাৰ প্ৰমোদ বড়ো আহিব, এই প্ৰমোদ বড়ো ডাঙৰীয়া আহিব শৰণীয়া জনগোষ্ঠীৰ যি সমস্যাবোৰ আছে, জাতীয় সমস্যাবোৰৰ কথা আৰু শিক্ষা ব্যৱস্থাবোৰ যেনেকুৱা জৰুৰী হৈ আছে ইয়াৰ বিতংভাৱে তেখেতসকলৰ লগত আলোচনা কৰিব। আৰু প্ৰমোদ বড়োক ধন্যবাদ দিছোঁ যে 6 এপ্ৰিল 6 বহাগটো শৰণীয়া কছাৰীসকলৰ বাঁহ গোঁসাই উৎসৱ থকাৰ বাবে মানে লোকেল বন হিচাপে ঘোষণা কৰিছে আৰু তেখেতক শৰণীয়া জনগোষ্ঠীৰ হৈও মই প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি গছ পুলি ৰোপণ চলিবলগীয়া কাৰ্যসূচী আৰু গছ পুলি ৰোপণ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ। বাঁহ গোঁসাই উৎসৱ হ'ল আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ এটা আয়ুস ৰেখা। আমি এইকাৰণে আমি আয়ুস ৰেখা বুলি কওঁ যে আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠী প্ৰায় 80% আমি কৃষিজীৱীৰ লগত আমি জড়িত। কৃষিজীৱীৰ লগত যিহেতু জড়িত হিচাপে আমাৰ বাঁহ গোঁসাই উৎসৱটি আমি আমাৰ যি নেকি আমাৰ সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাত মাৰি মৰক বা বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আৰু আঁকোৱা দূৰ কৰি যাতে আমাক সুস্থিৰে বা সুন্দৰভাৱে ৰাখে, তাৰ কাৰণে আমি বাঁহ গোঁসাই উৎসৱ আমি পালন কৰোঁ। আৰু প্ৰভু বাঁহ গোঁসায়ে আমাক আশীৰ্বাদ দিয়ে যেন যাতে আগন্তুক দিনত যাতে আমাৰ গোটেই শৰণীয়া জনগোষ্ঠী বুলিয়ে নহয়, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে সুন্দৰভাৱে বা সকলোৱে মিলা প্ৰীতিৰ মাজেৰে শান্তিৰে বসবাস কৰিব পাৰে, তাৰ কাৰণে আমি বাঁহ গোঁসাইৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। এইটো আমাৰ বাঁহ গোঁসাইৰ তত্ত্ব।